এইটো বজাৰত নতুনকৈ আহিছে উইচ কোম্পানীৰ টাচপেড ৱাইফাই প্লাছ ৰিম'ট, মানে আপুনি এইটো টাচ কৰি অন কৰিব পাৰে, ওৱান টাচ অন ওৱান টাচ অফ, ৰিম'টো দিও কৰিব পাৰে আৰু মোবাইলৰ ৱাইফাই দিও কৰিব পাৰে। এইটো আমাৰ আচলতে 2 in 1, মানে এইটো আপোনাৰ ৰিম'ট হ'ব আৰু টাচ হ'ব, এইটো ৱাইফাই নহয়। তাৰপিছত কানেকশ্যনটো হ'ল আপোনাৰ এইটো পজিটিভ মানে ফেচ পি, নিউট্ৰেল এন। ইয়াতে আপুনি দুটা লাইট অপন কৰিব পাৰিব, L1 L2 চুইচটো এনেকুৱা। এইটো আচলতে নতুনকৈ অহা বুলি ক'লে ভুল হ'ব, মাৰ্কেটত বহুত দিনতে আহিছে। আপোনালোকক আমি হয়তো নতুনকৈ দেখাইছোঁ বা আমি নতুনকৈ লগাইছোঁ, চব কোম্পানীৰে আছে। আমি এইটো উইচ কোম্পানীৰ লগাব আহিছোঁ। আমি এইখন মডুলাৰ বৰ্ডত লগাই দিলোঁ। আচলতে যিকোনো মডুলাৰ বৰ্ডতে হয়, আপুনি এইখন লগালে হ'ল। তাৰপিছত যিহেতুকে ইয়াতে প্ৰত্যেকটা চুইচতে ফেচ আৰু নিউট্ৰেল দিব লগা হয়, সেইকাৰণে আমি এইটো হ'ল ফেচ, এইটো হ'ল নিউট্ৰেল, এই দুটা আপুনি ইনভাৰ্টাৰ কানেকশ্যন কৰিম। মানে আপোনাৰ ইয়াতে 4টা লাইট হ'বতো, 1 2 3 4টা, সেইকাৰণে আমি 4টা লাইট ইনভাৰ্টাৰ কৰাৰ কাৰণে এইটো এক্সট্ৰাকৈ দিলোঁ। এইটো হ'ব আপোনাৰ ফেন আৰু চকেটটো ডাইৰেক্ট থাকিব, সেইকাৰণে আমি চকেটটো এতিয়া ডাইৰেক্ট কানেকশ্যন দিম। মানে যিহেতু চুইচ কম হয়, সেইকাৰণে চকেটটো ডাইৰেক্ট থাকিব। এইখন হ'ল বৰ্ডখন বেক চাইড, এইটো হ'ল ছাপ্লাই, ফেচ, নিউট্ৰেল আৰু ইনভাৰ্টাৰটো 4টা দাগ দিয়া আছে সুবিধাৰ কাৰণে, কালাৰ একে হোৱাৰ কাৰণে হ'ল। এইটো হৈছে আপোনাৰ ফেনৰ কালাৰটো একে হোৱাৰ কাৰণে, সুবিধাৰ কাৰণে আমি ৰেড প্ৰথমে এইটো ফেন, এইটো লাইট 1, লাইট 2, লাইট 3, লাইট 4। এতিয়া আমি কেনেকৈ লগাই সেইটো আমি দুটা লাইট আৰু এটা ফেন ইনভাৰ্টাৰ কৰিম। দুটা লাইট আৰু চকেটটো আপুনি মানে জেনেৰেল কাৰেণ্টত, এইটো দেখিছে আপুনি, কমনটোতো কমনে, ইনভাৰ্টাৰ বুলি কথা নাই। এই দুটা লাইট আৰু চকেটটোৰ কাৰণে এইটো হ'ল আপোনাৰ ডাইৰেক্ট যোনটো কাৰেণ্ট আহিব। আৰু এইটো আমি ৰেডটো আৰু এইটো চুইচ আৰু এইটো চুইচ আমি ইনভাৰ্টাৰ কৰিম, সেইকাৰণে আমি ৰেডটো এক্সট্ৰাকৈ ৰাখিছোঁ। ইয়াতে ইনভাৰ্টাৰ কানেকশ্যনটো এনেকুৱা হ'ব, য'ত পি লিখা আছে ফেচ হ'ব, ইয়াতে হ'ব য'ত ই লিখা থাকে, সচৰাচৰ ডাঙৰ ফুটাটোত হয়। ফেচ আৰু ডাইৰেক্ট লাইন, এই লাইন। মেইন ছাপ্লাইটো আমি চকেটত দিলোঁ, কাৰণ চুইচ নাই, এটা চুইচ কম হয়, সেইকাৰণে খোলা কথা চকেটটো ডাইৰেক্ট দিব লগা হ'ল। চকেটৰ পৰা আহিলে আপোনাৰ এই চুইচ, ইয়াতে দুটা আছে লাইট, এইটো দুটা যাব 1 2, তো আমি এই দুটা জ্বলাম ডাইৰেক্ট লাইনত। এইটো ইনভাৰ্টাৰ থাকিব, এইটো ইনভাৰ্টাৰ হ'ল, এইটো চুইচ আৰু এই চকেটকেইটা থাকিব ডাইৰেক্ট ইনভাৰ্টিং হ'ব। তো সেইকাৰণে মেইন যোনটো ফেচ ছাপ্লাই মিটাৰৰ পৰা অহাটো আমি ইয়াতে দিয়াৰ লগে লগে এইটো আহিল, এইটো ইয়াতে হ'ল, এইটো আৰু এইটো আমাৰ জেনেৰেল লাইনত হ'ল, আৰু এই দুটা হ'ব ইনভাৰ্টাৰ কাৰণে। সেইকাৰণে এইটো সুবিধাৰ কাৰণে ছিগনেল দি থোৱা আছে। তো আমি এইটো এতিয়া লগাই দিম। এইটো হ'ল ইয়াতে ইনভাৰ্টাৰটো কানেকশ্যন হৈ গ'ল, বাছ। আমি ছাপ্লাইটো দিলোঁ, ৰেড ফেচ, নিউট্ৰেল, এডাল ইনভাৰ্টাৰ। যেতিয়া আপোনাৰ এইটো কালাৰ হোৱাইট হৈ থাকিব, তেতিয়া আপুনি ৰেডি আৰু, কিন্তু লাইটটো জ্বলা নাই, এইটো দিব টাচ গ্ৰীণ ব্লু। এইটো ফেনৰ ফাৰ্ষ্ট নম্বৰত চলি আছে, আপুনি দিয়ক। এতিয়া ৰেডি 1 2 3 4 5। এতিয়া আমি কানেকশ্যনখিনি কৰি দিওঁ। ইয়াতে লিখা আছে আপোনাৰ একদম সুবিধা, L1 L2, তাৰমানে ইয়াতে দুটা লাইট, L1 L2, ইয়াতে দুটা লাইট, ইয়াতে L1 মানে এটা, ইয়াতে ফেনৰ হ'ব ৰেগুলেটাৰ, যিহেতুকে ফেনৰ এটাই আউটপুট হয় ফেচ। নিউট্ৰেলকেইটা আমি কমন কৰি ল'লোঁ। এইটো আছে ইনভাৰ্টাৰ, এটা পইণ্ট দুটা পইণ্ট, মানে আমি দুটা লাইট যিহেতুকে ইনভাৰ্টাৰত চলাম। এইটো ফেনটো বাৰু বাদ দিলোঁ, দুটা লাইট চলাম, সেইকাৰণে ইনভাৰ্টাৰৰ কাৰণে এক্সট্ৰা দিয়া হৈছে ৰেড। এইটো ইনভাৰ্টাৰৰ হ'ল, এইটো আৰু এইটো আমি ডাইৰেক্ট লাইনত চলাম, চকেট আৰু দুটা লাইট, সেইকাৰণে আৰু এডাল ফেচ দিয়া হৈছে। এটা লিখা আছে আপোনাৰ PN ফেচ নিউট্ৰেল। এইটো আমাৰ লাইট L1 L2, এইটো হ'ল লাইটৰ যোনটো ফেচটো ছাপ্লাই যাব লাইটত, কমনটোতো কমনে হৈ থাকিব। এইটো হ'ল আমি ইনভাৰ্টাৰৰ কাৰণে দুটা লাইট L1 L2, ফেন
L1 বুলি লিখা আছে এইটো ফেন ৰেগুলেটাৰ গতিকে ফেনৰ কাৰণে এটা হোৱাইট কালাৰ হৈ আছে মানে আপোনাৰ ৰেডি আপুনি মানে টাচ কৰিলে জ্বলিবৰ কাৰণে সেই ৰেডি আৰু কিন্তু দিলে টাচ কৰি দিলোঁ মই জ্বলিছে এইটো আপোনাৰ ইনভাৰ্টাৰ নহয় ডাইৰেক্ট লাইনত এইটো চকেটটো ডাইৰেক্টে আছে এইটো বাৰু চুইচ নাই এইটো আমাৰ ৰেডি পেন চেট কভাৰ লগাই এইটো আপোনাৰ হোৱাইট হৈ আছে হোৱাইট মানে আপোনাৰ এতিয়া ৰেডি আপুনি টাচ কৰিলে হ'ল বা ৰিমোটটো মাৰিলে ৰিমোটটো আমি এৰি আহিলোঁ দোকানত দাদাই মালিকে লৈ আহিলে লগাব শিকাই দিয়া আছে এতিয়া আমি টাচ কৰিলে হ'ল আপুনি হোৱাইটত যোনটো হোৱাইটৰ লগত ব্লেক আছে সেইটো লাগালে হ'ল 1 2 3 4 টোটেল চাৰিটা এইটো ফেন হোৱাইট জ্বলি আছে আপুনি মনত ক্লিক কৰক 1 2 3 4 5 আপনি যেবারে ক্লিক করবেন সেবারে আপনার ব্লু হবে এটা আপনি ব্লু জ্বলি আছে 5 আপনার 5 নম্বর ফ্যান চলে আছে এবারে 3 দিয়ে 3 নম্বর চলে আছে যাতে একটা সুবিধা আপনি 3 5 করে 3 যাওয়ার পরে 5 করে 1 যাওয়ার পরে দেখুন না